ইয়াতে বন্তি প্ৰজ্বলিত হৈ আছে। গুৰু দায়িত্ব সমাজখিনি থৈ গৈছিলে, নামঘৰী আদি থৈ গৈছিলে যদিও এটা পৰিয়ালৰ ইয়াতে আমাৰ যি লক্ষেশ্বৰ গগৈৰ কনিষ্ঠ পুত্ৰ ইয়াতে খুব সহযোগিতা কৰি এই নামঘৰভাগৰ ব্যৱস্থাপনা আগবঢ়াই গৈছে। এই পৰিয়ালৰ এই মৌজাদাৰ পৰিয়ালৰ এজন ভাৰতবৰ্ষৰ অসমৰ যোগ্য ব্যক্তি মুনিম বৰুৱা দেৱ। গতিকে তেখেতসকলৰ পৰিয়ালৰ এই পৰিয়াল সম্পৰ্কে আমি বুৰঞ্জী বিস্তৰ আছে যদিও এতিয়া ব্যাখ্যা কৰিবলৈ নাযাম। সেই পৰিয়ালৰ এইখন স্বভূমি, এই স্বভূমিতে আজি নাৰায়ণ প্ৰাথমিক শাখাৰ স্বীকৃতি হৈছে আৰু এই ভূমিৰ জৰিয়তে এই সেৱাৰ জৰিয়তে তাৰাসমূহতে যেতিয়া ইয়াতে গুৰু প্ৰতিষ্ঠা কৰি থৈ গৈছে, গতিকে তাৰা সমস্তলৈ আমি অশেষ কৃতজ্ঞতা আৰু শলাগ আৰু ভগৱন্তৰ কৃপা লাভ যিসকল ইতিপূৰ্বে প্ৰয়াণ হৈছে প্ৰাথমিক শাখাৰ ৰজাবাৰী গাঁও অঞ্চলত আমাৰ এই আইসকল আহিছে। এই আইসকলৰ লগত সম্পৰ্ক আছে আমাৰ গগৈ আইগৰাকী মানে মই ৰিণ্টুৰ মামীয়ে। আপোনালোকৰ কমাৰগাঁও নহয় জানো? একো নহয়, হয় নেকি? ধুনীয়া চব বহিবলৈ
কৃষ্ণ তোমাৰ একান্ত সেৱক সমস্ত ভক্তৰ আমি ভয় চৰণলৈ জড়িত
আৰম্ভ কৰাই নাই আৰম্ভ নকৰাকে দিলে নাই নালাগে